এতিয়া ৰাতি সিদিনাখন যিদিনা জুমনি মৰিছে তই আকৌ এইবিলাক আকৌ মোৰ কাকো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰে নে সেইটো কথা? শুনি ল, কওক। জুমনি মৰা আগত তাই নগাঁৱত 3 পাক মান ঘূৰিছে। তাই গাড়ীত কোন আছিলে জানো কোন আছিলে বা। তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কুম্বাং এহেঁতে SP লগত কি আলোচনা কৰে তাৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটপট কৰি ঘূৰি ফুৰিছে। ইফালে গৈছে সিফালে গৈছে মানে জুলমনি মৰাৰ পিছত নাই আগত ইয়াৰ আগৰ ঘটনা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউৰি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা কোন হয় সি? এই ইউৰি চিপাহী। বেছিকে নক'ব, লাহে লাহে কওঁ। না মই ঘৰত অকলে আছো, কওক। মই ৰুমতহে আছো। ইয়াত লাউড স্পীকাৰ দি দিছো নহয়। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। OC প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। ৰখা আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত ধৰ তেতিয়া কেইটা পাইছে জানো? টাইম বিলাক কৈ দিবি আৰু ধুনীয়াকে মিলে। তাইও সুখ এটা পাব লাগেতো। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কিহেদি মাৰিছে? ৰডে মাৰিছে। ৰডে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। ৰডেদি? কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 12টামান মাৰিছে ৰাতি। 11:30 12টামান ভিতৰত মাৰি পেলাই তাইক ৰডেদি কোনে মাৰিছে? মানে পুলিচ নহয় বেলেগে মাৰিছে? তেতিয়া মানে OC মই আকৌ পেহী বিচাৰি ফুৰিছো আৰু তাই সি মানে ৰাজবংশী। কোনে ফোন কৰিছে? ৰাজবংশী আমাৰ OCয়ে? কি কৈছে OC SP ফোন কৰি কি কৈছে? সি কৈছে সি নিজে একদম বলিয়া নিচিনা কৰিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালে খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SP OC এই জুমনি আমাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SP তালাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত কিন্তু নিউজত তহঁতে মৰা আগত বুলি কৈ আছে। কিন্তু মৰাৰ পিছত কৈছে। এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে হা। কিন্তু তাৰ আগতেই ধৰ জুমনি মৰিলে। তাই মৰোতে প্ৰায় 11:30 12টাৰ ভিতৰত মৰিছে। মানে জুলমণি ৰাভা মৰাৰ পিছত SP গৈ পেলাই জুলমণি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে? তাৰপিছতে আপোনাৰ গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী বেচা কিবা পইচা বুলি কৈছে। তাৰপিছত এতিয়া ধৰ যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল। কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে দেই। 2টা মানুহ আছে। কোন বা এতিয়া? সেইকেইটা এতিয়া কোন মানে পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব। নাই কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে। শুন এইটো কোন আছে জানো? কোন? হৰভঙা থানা আহিছিল যে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত? লগত আছিল? তাইৰ লগত আছে। মৰাৰ সময়ত?
তাই মাকেও কৈছেতো মাকেও কৈ আছে মাকেও কৈ আছে কিন্তু এই বস্তুটো ৰাভা লগত আছে মানে তাই যেতিয়া মৰিছে তেতিয়া ৰাভাৰ লগত আছিল ন ৰাভা লগত আছে ৰাভাই মাৰিছে নেকি বাৰু যদি এই বস্তুটো মিডিয়াত দি দে দিম বাৰু কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না কথাটো বেয়া হৈছে নহয় এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু বহুত ভাল আছিলে চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয় মানে বহুত ধুনীয়া নহয় এতিয়া আপুনি মোক এটা কথা কওক